আৰে ভাই মই আপোনালোকক এটা কথা সুধিছোঁ যে শ্যামকানু মহন্ত কোন এই শ্যামকানু মহন্ত যি আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো চৰিত্ৰত আচলতে কলংক সানিবলৈ এৰা নাই। শ্যামকানু মহন্তই এই অধমটোৱে জুবিন গাৰ্গক মদাহী বুলি আখ্যা দি আচলতে জেলৰ পৰা ওলোৱা এটা বাট উলিয়াই লৈছে। যিজন শ্যামকানু মহন্তই জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল আৰু সেই জুবিন গাৰ্গৰ মৃতদেহটো মৰ্গত থাকোঁতে কোনোবাই মাল খাবলৈ মাতিছে বুলি লৰ মৰা মানুহটো এটা যথামূৰ্খতা আৰু সি এতিয়া জেলৰ পৰা ওলাই আহিবলৈ জুবিন গাৰ্গক আচলতে মদাহী বুলি আখ্যা দিছে। চাওক এই ভিডিঅ'টো কেনেকৈ মৰ্গত থাকোঁতে আচলতে মাল খাবলৈ সি কৈছে। মাল খাবলৈ মাতিছে হয় সেয়া আছিল শ্যামকানু মহন্তৰ। আৰে শ্যামকানু মহন্ত মই তোক কৈছোঁ শুন, তই যদি জুবিন গাৰ্গ মদাহী বুলি জানই যে জুবিন গাৰ্গে মদ নহ'লে গানেই গাব নোৱাৰে, সেইবোৰ কথা যদি তই জানই তেন্তে কিয় সেই মদাহী মানুহটো কিয় আচলতে ইমান দূৰত তোৰ কেইটামান পইচাৰ কাৰণে ইমান দূৰত এটা অসমৰ মানে ভোটা তৰাক নি তই মৃত্যুমুখত ঠেলি দিলি। এজাক সিংহৰ মাজত আচলতে জুবিন গাৰ্গক তিলকৈ মৰিবলৈ তই এৰি দিলি। তই যদি জুবিন গাৰ্গক মদাহী বুলি গম পাৱই তেতিয়াহ'লে অসমত ইমান দিন আচলতে কিয় তই জুবিন গাৰ্গক ব্যৱহাৰ কৰি আছিলি। মানুহৰ এটা আচলতে মানসিকতা থাকিব লাগে, কিন্তু শ্যামকানুৰ নিচিনাকৈ আচলতে ছাগলী গৰুৰ নিচিনাকৈ মানসিকতা থাকিব নালাগে। কাৰণ আপোনাৰ গৰুৰ আগত আপুনি যিমান মানুহ থাকক, গৰুৱে কিন্তু মাইকী গৰু এজনী দেখিলে গাৰ ওপৰত উঠিবলৈ যাবই, কাৰণ গৰুৰ মূৰটোত একো নাই। আৰু সেই তেনেকুৱাই একে কথা হৈছে আচলতে শ্যামকানুৰ লগতো। শ্যামকানু মহন্তৰ মূৰটোত একো নাই, অকল চুলিকেইডালৰ বাহিৰে একো নাই। কেনেকৈ শ্যামকানু মহন্ত নামৰ সেই অধমটোৱে আচলতে জুবিন গাৰ্গৰ নামটো ব্যৱহাৰ কৰি পইচা লুটিব পাৰে, অকল তাক বিচাৰি থাকে। কিন্তু জুবিন গাৰ্গক যে ইমান দূৰলৈ মাতি নি যে এটা অসমৰ আচলতে ভোটা তৰা হয় কেনেকৈ আচলতে ৰাখিব লাগে সেইকণো ন্যূনতম জ্ঞান নাই। আচলতে জ্ঞান নাই বুলি নকওঁ, এইটো আচলতে শ্যামকানু মহন্তৰ প্লেনিঙেই আছিল আৰু যিটো ইতিমধ্যে ছাকচেছ হৈছে। আৰু তাৰ পিছতো সেই অথম শ্যামকানু মহন্তই আচলতে যথামূৰ্খ শ্যামকানু মহন্তই আমাৰ জুবিন দাক মদাহী বুলি কৈছে। মৃত্যুৰ পিছতো, মৃত্যুৰ আগত আচলতে যিখিনি অপমান কৰিলেতো মানে কৰিলে, কিন্তু মৃত্যুৰ পিছতো আচলতে সেই শ্যামকানু নামৰ গৰুটোৱে জুবিন দাক অপমান কৰিব নেৰিলে। জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিলে সমগ্ৰ অসমে আচলতে কান্দি উঠিছিলে, কিন্তু একমাত্ৰ হাঁহি থকা মানুহগৰাকী আছিলে শ্যামকানু মহন্তৰ আচলতে পত্নীগৰাকীয়ে ইতিমধ্যে আগতে আচলতে গম পাব লাগিব যে জুবিন গাৰ্গৰ মৃত্যু হ'ব, নহ'লে অসমৰ এটা ভোটা তৰাৰ মৃত্যুত সমগ্ৰ অসমে কান্দি থকা অৱস্থাত শ্যামকানু মহন্ত আচলতে সেই পত্নীগৰাকীৰ কেনেকৈ মুখত হাঁহি উঠিল সেইটো কিন্তু আজিও এক ৰহস্যৰ বিষয়।